নমস্কাৰ। আপোনালোকক আজি এটি পলুৰ বিষয়ে জনাবলৈ আগবাঢ়িছোঁ। এই পলুটোৰ নাম হৈছে ডেফিনিছ নেৰী। ই চিল্কৱৰ্মৰ নিচিনাকৈ 4টা দশাৰ মাজেৰে পাৰ হয়, কিন্তু ই চিল্কৱৰ্মৰ দৰে বাহ নাবান্ধে। ইয়াক ভাৰতবৰ্ষত চতিয়ানা গছত পোৱা যায়। এই চতিয়ানা গছৰ পাত খাই জীৱন নিৰ্বাহ কৰে। আমি জনাত চতিয়ানা গছৰ পাত বিষাক্ত, কিন্তু এই পলুৱে হজম কৰিব পাৰে। এই পলুটোৰ বৈজ্ঞানিক নাম হৈছে ডেফিনিছ নেৰী আৰু ইয়াক ভাৰতবৰ্ষৰ বাহিৰত অলিয়েণ্ডাৰ গছত পোৱাৰ বাবে ইয়াক অলিয়েণ্ডাৰ হক মথ বুলিও কোৱা হয়। ইয়াৰ লগতে ইয়াক ইংৰাজীত আৰ্মি গ্ৰীণ মথ বুলিও কোৱা হয়। পৰম্পৰাগত নিয়ম অনুসৰি আৰু আয়ুৰ্বেদৰ নিয়ম অনুসৰি চতিয়ানা গছক বহুতো বেমাৰ আজাৰৰ দৰৱ হিচাপে ব্যৱহাৰ কৰিব পাৰি। কিন্তু বৈজ্ঞানিকভাৱে চতিয়ানা গছ এবিধ বিষাক্ত গছ। আৰু ভাৰতবৰ্ষত পোৱা ডেফিনিছ নেৰী পলুৱে চতিয়ানা গছৰ পাত খায়েই জীৱন নিৰ্বাহ কৰে। ইয়াৰ উপৰিও ই অলিয়েণ্ডাৰ গছৰ পাত খাই জীৱন নিৰ্বাহ কৰে। এই অলিয়েণ্ডাৰ গছ বিশেষকৈ ইউৰোপ মহাদেশত আৰু চাউথ ইষ্ট এছিয়াৰ কোনো প্ৰান্তত পোৱা যায়। ৰেচম উৎপাদনকাৰী পলুৰ দৰেই ইয়াৰ পখিলাই কণী পাৰে। কণীৰ পৰা পলু জগে। প্ৰথম অৱস্থাত ই পাতল সেউজীয়া হৈ থাকে আৰু চতুৰ্থ দশাত ই গাঢ় সেউজীয়া বৰণ ধৰেগৈ। এই গাঢ় সেউজীয়া বৰণ ধৰি থকাৰ সময়তে ইয়াৰ পিঠিত দুটাকৈ বেঙুনীয়া চক্ৰ দেখা যায়। ই পকাৰ সময়ত মটীয়া বৰণ ধৰে আৰু বাহ নবন্ধাকৈয়ে ই লেটালৈ পৰিৱৰ্তন হয় আৰু লেটাৰ পৰা ই আকৌ পখিলা উৎপন্ন কৰে। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আমাৰ এই চেনেলটো আগবঢ়াই নিবলৈ অনুপ্ৰেৰণা জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।